মই বৰ্তমান উপস্থিত আছোঁ কাকপথাৰৰ অন্তৰ্গত এখন গাঁৱত আৰু গাঁওখনৰ নাম হৈছে উবন গাঁও আৰু উবন গাঁৱৰ গছতলৰ বিহু হৈ আছে। এই গছতলৰ বিহুৰ অনুষ্ঠানত গছতলৰ বিহুৰ তলিত আচলতে আমি উপস্থিত আছোঁ বৰ্তমান। এই মুহূৰ্তত ক'ব লাগিব এটা ব্যতিক্ৰমী পৰিৱেশ আচলতে ইয়াত দেখিবলৈ পোৱা গৈছে। কেমেৰা পাৰ্চন সতীৰ্থই সামগ্ৰিক পৰিৱেশ দেখুৱাব কেনেদৰে আচলতে এই বিহুতলিত আচলতে নাচনীবিলাকে ডেকাবিলাকে আচলতে গীত জৰিছে, নাচনীসকলক নচুৱাইছে। সঁচাকৈ ক'ব লাগিব এই মুহূৰ্তত এটা ব্যতিক্ৰমী পৰিৱেশ এইটো কাৰণেই যে যিসকল ডেকা ল'ৰা যিসকলে নচুৱাই আছে নাচনীবিলাকক সেই ডেকা ল'ৰাবিলাকৰ আচলতে সাজ পোছাকটো সম্পূৰ্ণ ধুতি তেওঁলোকে পৰিধান কৰিছে। আচলতে এনেকুৱা ধৰণৰ ধুতি পৰিধান কৰি আচলতে কোনো এখন বিহুতলিত আচলতে কোনোদিনে আচলতে বিহু মৰা নাই, যদিও ৰাতি বিহুত আচলতে দেখিবলৈ পোৱা যায় বিশেষকৈ। কিন্তু আজি এটা দিনৰ পোহৰত আচলতে নিশ্চিতভাৱে এটা ব্যতিক্ৰমী পৰিৱেশ আচলতে ইয়াতে সৃষ্টি হৈছে কাকপথাৰৰ অন্তৰ্গত উবন গাঁৱত। আৰু উবন গাঁৱৰ বিহুতলিত আচলতে বিভিন্ন প্ৰান্তৰ পৰা তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে প্ৰায় 33খন গাঁৱৰ ডেকাসকলে আচলতে একত্ৰিত হৈ এনেদৰে বিহুতলিত আচলতে আজিৰ দিনটোত বিহু নচাইছে, গছতলৰ বিহু তেওঁলোকে মাৰিছে, গীত জুৰিছে। এই মুহূৰ্তত আমি দৰ্শকসকলক বিহুগীতো আমি শুনোৱাবলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকে ইমান সুন্দৰকৈ আচলতে নাচনী তেওঁলোকে নচোৱাই। গতিকে এই মুহূৰ্তত মই মাইক্ৰফোনটো আগবঢ়াই দিম, তেওঁলোকে বিহুগীত আচলতে জুৰি আছে। আমি আন বিহুত ডেকাসকলে যিসকল ডেকাই আচলতে বিহুগীত জুৰি আছে, বিহু মাৰি আছে, সেই ডেকাসকলৰো আমি কিছু গীত আচলতে শুনাবলৈ চেষ্টা কৰিম দৰ্শকসকলক। ইয়াত কেইবাটাও দলৰ নাচনী দল বান্ধি তেওঁলোকে নাচি আছে, তেওঁলোকৰ নাচসমূহ প্ৰদৰ্শন কৰি আছে ডেকাসকলৰ আগত। ডেকাসকলে এইফালে গীত জুৰি আছে, এয়া দেখুৱাই আছে কেমেৰা পাৰ্চন সতীৰ্থই সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। হয়, সঁচাকৈ এই মুহূৰ্তত ক'ব লাগিব এটা ব্যতিক্ৰমী পৰিৱেশ। ধুতি পিন্ধি আচলতে এনেদৰে গছতলৰ বিহু আচলতে প্ৰদৰ্শন কৰিছে, গছতলৰ বিহু মাৰিছে। তিনিচুকীয়া জিলাৰ একমাত্ৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উবন গাঁৱত আচলতে এই পৰিৱেশ আজিৰ দিনটোতে পৰিৱেশ আচলতে সৃষ্টি হৈছে। অতি উচ্ছ্বাসৰ ঢল, অতি আনন্দৰ এটা পৰিৱেশ আচলতে ইয়াতে সৃষ্টি হৈছে।
মুহূৰ্তত অতি এটা আনন্দদায়ক পৰিৱেশ, এটা ৰঙীন পৰিৱেশ বুলি ক'ব লাগিব। ৰঙীন পৰিৱেশ আচলতে সৃষ্টি হৈছে ইয়াতে ইবন গাঁৱত। এই মুহূৰ্তত নাচনীসকল আছে, যিহেতু ইবন গাঁৱৰ নাচনীসকল আছে। নাচনীসকলৰ কিছু মনৰ কথা, তেওঁলোকৰ কিছু মনৰ কথা আমি ল'বলৈ চেষ্টা কৰিম। হয়, নাচনী আজি ইতিপূৰ্বৰ পৰা এই অসম জনম হোৱাৰ পৰা আমাৰ এই পৰম্পৰা এই বিহুখন আছেই। যেনেকৈ আজি পুৰণা বছৰটো এনেকৈ মানুহৰ বিভিন্ন ধৰণে সুখে দুখে পাৰ হৈ গ'ল। বৰ্তমান এতিয়া এই নতুন বছৰটো আহিছে, যেনেকৈ গছ লতা পাত ফল ফুল উভৈ নদী নতুনকৈ উঠিছে। প্ৰকৃতি পৰিৱৰ্তন হ'ল, ধুনীয়া শস্য শ্যামলা আৰু এই দহিটোৱে নতুন ৰূপ ল'লে, নৈ বিল আদি কৰি। সেয়েহে আমাৰ এতিয়া ডেকা গাভৰু সকলো মন ৰাইজাই কৰিছে। আৰু গছপাতৰ যেনেকৈ বহাগৰ এই বতাহত ইজোপাৰ পৰা সিজোপা লৈ গছে যেনেকৈ প্ৰেম কৰে, গছেও প্ৰেম কৰে, ঠিক তেনেকৈ ধৰণে আমাৰ প্ৰেম আৰু মন চেনেহে ডেকা গাভৰুৱে গীত মাত বিহু এইবোৰ কৰি নাচ বাগ কৰিছে। তাত আমি বুঢ়া বুঢ়ী ডেকা গাভৰু গুৱাহাটী পৰ্যন্ত সকলোৱে আমি ইয়াত খুব শলাগ লৈছোঁ, মনত আনন্দ পাইছোঁ। আৰু ভৱিষ্যতলৈও এনেকৈ যেন আমি চলি থকাটো কামনা কৰোঁ। আৰু এইটো আমাৰ অকল বিহু নাচেই যে নহয়, ইয়াত আমাৰ নতুনকৈ এতিয়া পুৰণা বছৰটো গ'ল, নতুনকৈ আমাৰ খেতি বাতিৰ কাৰণেও এইটো এটা মানুহে সজাগ হ'বলৈ এটা আজিৰ দিনটো এটা চিন। সেয়েহে আমি সকলোৱে মনৰ আনন্দ কৰিছোঁ। আৰু ইয়াত সকলো ডেকা গাভৰু ৰং তমৈচা কৰিছোঁ, আমি নথৈ আনন্দ পাইছোঁ। আৰু ভৱিষ্যতলৈও আমাৰ অসম থাকে মানে অসমীয়া এই সংস্কৃতিটো জীয়াই থাকিব বুলি মই ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু সঁচাকৈ ক'ব লাগিব, বুঢ়া ডেকা সকলোৰে আচলতে উৎফুল্লিত হৈ পৰিছে। এইবাৰ বহাগক আদৰা যি উপক্ৰম ঘটিছে, আচলতে এই বহাগক আদৰিবলৈ সকলোৱে আচলতে ওলাই আহিছে। এই মুহূৰ্তত মই মোৰ সহযোগী ৰন্টু মৰাণৰ সৈতে তিনিচুকীয়াৰ পৰা মই papulgogoi জি নিউজ। হয়, এই মুহূৰ্তত এগৰাকী বৃদ্ধা আইতা আছে, আমাৰ সৈতে উপস্থিত আছে। আইতাৰ কেনেকুৱা মন? আচলতে এইবাৰ ৰঙালী বিহু বুলি ক'লে আচলতে সকলোৱে মন প্ৰাণ এটা উজ্জীৱিত হৈ থাকে, উৎফুল্লিত হৈ থাকে। তেনে ক্ষেত্ৰত আজি এই বিহুস্থলীত, এই গছতলৰ বিহুস্থলীত আচলতে এগৰাকী বৃদ্ধা আইতা আচলতে উপস্থিত আছে। আইতাৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত। আইতা, কেনেকুৱা লাগিছে বিহু বতৰ? ভাল লাগিছে। আপোনালোকৰ নাতিনীসকলে ইয়াতে বিহু নাচি আছে, আপোনাৰ নাচিবলৈ মন গৈছে নেকি আইতা? আমি নাচনীয়ে হৈছিলোঁ। যিহেতু আইতা যোৱা 2টা বছৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ল, দেশৰ সমস্যা হ'ল, কৰোণা হ'ল, কিবা লকডাউন হ'ল, এইবিলাক কাৰণে বিহু মাৰিব নোৱাৰিলে। কিন্তু এইবাৰ ধুনীয়াকৈ বিহু পাতিছে ৰাইজে, চবৰে ভাল লাগিছে। এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব? ভালেই লাগিছে। হয়, এই আছিলে আইতাগৰাকীৰ মনৰ বাক্য। আইতাগৰাকী সঁচাকৈ যথেষ্ট উৎফুল্লিত হৈছে, আনন্দিত হৈছে। যিহেতু সঁচাকৈ ক'ব লাগিব, যোৱা বিগত 2টা বছৰ আচলতে COVID-19 আৰু লগতে লকডাউনৰ কাৰণে আচলতে কোনো ধৰণৰ বিহু মেলা অনুষ্ঠিত কৰিব নোৱাৰিলে, এনেকুৱা কোনো ধৰণৰ বিহু আচলতে অনুষ্ঠিত নহ'ল। গতিকে এইবাৰ সঁচাকৈ ভাল লাগিছে। কেমেৰা পাৰ্চন সতীৰ্থই গোটেই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। গতিকে সঁচাকৈ এটা উৎসাহৰ ঢৌ আচলতে ইয়াতে বিৰাজ কৰিছে। এই মুহূৰ্তত মই এগৰাকী যিসকলে আচলতে লৈ আহিছে, এই গোটেই ডেকাসকলক যে লৈ আহিছে, এই ডেকাসকলক লৈ অহা যিজন গুৰু আছে, যিজনে দায়িত্বভাৰ গ্ৰহণ কৰিছে, গুৰু দায়িত্বভাৰ গ্ৰহণ কৰিছে, এই গুৰুজনৰ কথা আমি ল'বলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, কি জনাব? যিহেতু বিহু
বিহু বুলি ক'লেই মনত সকলোৰে এটা আনন্দ ফূৰ্তি লাগি থাকে আজিৰ দিনটোত সঁচাকৈ ক'ব লাগিব যোৱা 2টা বছৰ কৰোণাৰ কাৰণে লকডাউনৰ কাৰণে কোনো ধৰণৰ বিহু অনুষ্ঠিত কৰিব পৰা নগ'ল কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে অসমৰ লগতে আমাৰ তিনিচুকীয়াতো বিভিন্ন প্ৰান্তত ডেকা জীয়ৰী সকলোৱে ওলাই আহিছে বিহু নাচিবৰ কাৰণে কি জনাব এই মুহূৰ্তত চাওক তাৰমানে আজি ইতিপূৰ্বৰ পৰা এই অসম জনম হোৱাৰ পৰা আমাৰ এই পৰম্পৰা এই বিহুখন আছেই যেনেকৈ আজি ঘৰৰ মালিকে আজিও কথা শুনাইছে আমি এটা নতুন ঘৰ চাওঁ দিয়া নামা কিয় নামাচোন আমাৰ সপোনৰ ঘৰখন ইয়াতেই হ'ব নিজৰ ধেমালি কৰিছা 70 পৰা 80 লাখ টকা ক'ত পাবা 38 পৰা 48 লাখ টকাৰ ভিতৰত তোমাৰ মনে বিচৰা ঘৰখন ইয়াতে পাবা কুঞ্জনী মীৰা ৰেচিডেন্সি গুৱাহাটীৰ এক্সপ্ৰেছ হাইৱেৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত্বত অৱস্থিত ইয়াত আপোনাৰ শিশুটিয়ে পাব খেল ধেমালিৰ বাবে অপৰ্যাপ্ত স্থান বেডমিণ্টন কোৰ্ট জিম আদি বিভিন্ন সা সুবিধা বুকিঙৰ বাবে যোগাযোগ কৰক নিকন এণ্ড এছ'চিয়েটছ ভঙাগড় মোবাইল নম্বৰ 7099020848 আৰু 7099020838 মীৰা ৰেচিডেন্সি আপোনাৰ সপোনৰ ঘৰ আমাৰ সপোনৰ ঘৰ আজি বাস্তৱ হ'ল আৰু